আপোনালোকে ঘৰত সকলোৱে ভালে আছে মই আজি দুটা ৰেচিপি বনালো এটা ৰেচিপি হৈছে আপোনাৰ ব্ৰেড পিজ্জাটো সবেই ভাল পায় মই ব্ৰেডত বনাইছো আৰু আনটো হৈছে হেতু সকলোৱে চিনি পায় অসমৰ মানুহে ঢেকিয়া এলিফেন্ট প্লেন তো মই হেতু বনাইছো বহুত মানে মই টেস্টি মই বহুত মানে মোৰ ফেভাৰিট হয় বুলি ক'ব পাৰি আৰু বহুত টেস্টি হয় মই নিজৰ প্ৰচেছতে বনাম তো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি চাওঁ কি যেন আপোনালোকে ভাল পায় তো আপোনালোকেও ট্ৰাই কৰিব সোৱাদৰ আনন্দ ল'ব তাৰ আগত ক'ব বিচাৰোঁ যে মই আৰু এটা বনালোঁ সেইটো হৈছে DIY ক্ৰাফ্টৰ বস্তু প্লাষ্টিকৰ বটলত মই এটা ষ্টেণ্ড বনালোঁ তো সেইকেইটাও দেখাম মই ষ্টেণ্ডকেইটা অলৰেডি বনালোৱেই তো কেনেকৈ বনালোঁ কি বনালোঁ মই সেইখিনি আপোনালোকক দেখুৱাই দিম আৰু তাৰ আগত ক'ব বিচাৰোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যোনে যোনে নতুন মোৰ চেনেলটো চাইছে তেখেতসকলক কৈছোঁ যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এইটো কাৰণে কাৰণ আপোনালোকে মোৰ যোনবোৰ নতুন নতুন মই ভিডিঅ'বোৰ দিম সেইবোৰ যাতে আপডেট পাই থাকে আপোনালোকে নটিফিকেশ্যনত পাই থাকিব তো গতিকে আপোনালোকে প্ৰেছ কৰি দিব আৰু যোন মোৰ ছাবস্ক্ৰাইবাৰ আছে অলৰেডি তেখেতসকলক ক'ব বিচাৰোঁ যে মোৰ ভিডিঅ'বোৰ লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত জনাব মোক কেনেকুৱা হৈছে কি হৈছে তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো এয়া ফ্ৰেণ্ডছ মই ব্ৰেড ল'লোঁ আৰু ব্ৰেডত যোনটো মই চচ দিছোঁ এইটো মই নিজে বনালোঁ ৰেড চচ হয় আপোনাৰ টমেটো দি পিনে বনাই মই সেইটো এদিন ৰেচিপিটো দেখাম বাৰু তো তাৰ লগত মই পিঁয়াজ আৰু বিলাহী মই বিট যি আছিলে মোৰ ঘৰত এভেইলেবল আছিলে মই সেইকেইটা দিলোঁ বিট দিলোঁ তো ইয়াৰ ওপৰত মই এতিয়া চীজ দি তো এয়া এনেকৈ ৰুকনি ৰুকি ল'ব চীজখিনি মই ৰুকনি ৰুকিছোঁ আপোনালোকে যিহত পাৰে তাতে ৰুকি ল'ব তো এতিয়া মই ফাৰ্ষ্টতে মই মাইক্ৰ'ৱেভটো মই 10 মিনিটৰ কাৰণে 150 ডিগ্ৰী আপোনাৰ অকল বোথ ছাইড মানে দুইটা ছাইডে মই গৰম কৰিবলৈ দিলোঁ এইটো মই 10 মিনিট ৰাখিলোঁ এতিয়া মই অভেনত 10 মিনিট হৈ গ'ল মই এতিয়া অভেনত এইখিনি ভৰাম চ' মই আকৌ 10 মিনিটৰ কাৰণে বেক কৰিম মই ৰাখিছোঁ 100 ৰাখিছোঁ 10 মিনিটৰ কাৰণে এতিয়া মই বেক কৰিম চ' এয়া ফ্ৰেণ্ডছ 10 মিনিটৰ পিছত এয়া বনি ওলাল চ' সৰু সুৰাকৈ পিজ্জা বনালোঁ তো ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব ফান্তাও লৈ লৈছোঁ খাবলৈ এতিয়া খাম আৰু বেটাও মই চ' ফ্ৰেণ্ডছ মই কেৰাহী দিলোঁ এতিয়া ইয়াত 3 চামুচ ডাঙৰ চামুচে 3 চামুচ তেল দিছোঁ তেলটো পকিবলৈ দিম ইয়াতে এতিয়া পিঁয়াজ দিম পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন নোহোৱালৈকে সিজাব ভালকৈ তো ইয়াতে মই আদা আৰু নহৰু পেষ্ট দিলোঁ মোৰ পিঁয়াজখিনি অলমষ্ট সিজি গৈছে চ' ইয়াতে মই দিছোঁ হালধি 1 চামুচ সৰু চামুচে কাশ্মীৰী মিৰ্চো 1 চামুচ সৰু চামুচে আৰু এইটো মই মিক্স স্পাইচেছ মই নিজে বনোৱা ঘৰত হোমমেড মছলা চব অল এভৰিথিং আছে তো মিক্স স্পাইচেছ দিছোঁ ইয়াৰ মই আধা চামুচ লৈছোঁ সৰু চামুচে আৰু গৰম মছলা সৰু চামুচে আধা চামুচ তো ভালকৈ হিলাই লওঁ ইয়াত মই ঢেকীয়া চব্জিখিনি দি দিলোঁ মই হাতেৰে ছিঙি থৈছিলোঁ ইয়াতে মই নিমখ দিম সোৱাদ অনুসৰি চ' ভালকৈ মই হিলাই ল'ম এতিয়া আৰু মই ইয়াত দিছোঁ ভোট জলকীয়া আপোনালোকে নৰ্মেল জলকীয়া হ'লেও দিব পাৰে মই ভোট জলকীয়া দিছোঁ
তো মই ঢাকি পিনে 3 মিনিটৰ কাৰণে সিজিবলৈ দিম তো এয়া দেখিছে অলমোষ্ট সিজি গৈছে আমাৰ চব্জি এতিয়া মই বল এটাত উলিয়াই লওঁ সো এয়া ফ্ৰেণ্ডছ আমাৰ যোনটো মই ঢেকীয়া চব্জি মই বহুত ভাল পাওঁ মোৰ প্ৰিয় হয় তো কেনেকুৱা লাগিছে কমেণ্টত জনাব আৰু ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব আৰু ট্ৰাই কৰি পিনে কেনেকুৱা লাগিলে সেইটো ক'ব ফ্ৰেণ্ডছ মই যোনকেইটা DIY বনালোঁ বুলি কৈছিলোঁ এই দুটাই হয় আপোনাৰ এইটো আছিলে আপোনাৰ কোকোকোলা বটল এইটো আছিলে আপোনাৰ স্প্ৰাইটৰ বটল তো স্প্ৰাইটৰ বটলত মই কাটিংটো কৰিলোঁ মই দেখাম মই কেনেকৈ কাটিংটো কৰিলোঁ তো এইখিনি দেখিছেনে এইটো প্লাষ্টিকৰ বটল তো প্লাষ্টিকৰ বটলটো ফাৰ্ষ্টতে মই গোটেইটো এইটো কাট কৰি ল'লোঁ ফাৰ্ষ্টতে কাট কৰি পিনে এটা এচিটাকৈ এডোখৰত থৈ দিলোঁ তো থৈ পিনে মই পেন এডালে ইয়াত জোখটো দি পিনে মই দুইটা কাট সমানকৈ জোখ দি পিনে বনালোঁ তো এনেকৈ কাট কৰি ল'লোঁ এইখিনি আঁতৰাই দিলোঁ আপোনাৰ ইয়াত যদি আপুনি ব্যৱহাৰ কৰিব বিচাৰে তো 1 নম্বৰ হৈছে আপোনাৰ লাগিব কেঁচি আৰু 2 নম্বৰ হৈছে এনেকুৱা কটাৰীখন লাগিব আপোনাৰ যোনটো প্লাষ্টিকৰ বটল বা যিকোনো কাটিবলৈ কাৰণে কাগজৰ ডাঠ কাগজ সুবিধা হয় তো সেইটো লাগিব আৰু বাকীখিনি মই কালাৰ কৰি দিছোঁ কিমান কিউট লাগিছে চব আপোনালোকেও ট্ৰাই কৰিব পিছফালৰ পৰা মোৰ বেকগ্ৰাউণ্ডৰ পৰা মোৰ বেটা মাত আহি আছে এইটো এটা বনালোঁ এইটো একেই চেম প্ৰচেছ সৰু সুৰা মোৰ বস্তু কিছুমান খাবলৈ কাৰণে ষ্টেণ্ড বনাই ল'লোঁ এইকেইটাই বনালোঁ চ' ইয়াত আপোনালোকে যিকোনো বস্তু থ'ব পাৰে আপোনালোকে ডাঙৰকৈ যদি বনাব বিচাৰে তেনেহ'লে ডাঙৰকৈও বনাব পাৰে মই সৰু সৰুকৈ বনাইছোঁ কাৰণ মোৰ ইমান ডাঙৰ ডাঙৰ বস্তু ইয়াত থ'বলগীয়া নাই সেইটো কাৰণে সৰুকৈ বনালোঁ তো আপোনালোকে যদি ডাঙৰকৈ বনায় তেনেহ'লে ডাঙৰকৈ বনাব বটলটো ডাঙৰকৈ কাটিব মই সৰুকৈ কাটিছোঁ বটলটো দেখিছেনে এই তলৰখিনি কিমান ধৰ কাটিছোঁ চ' তেনেকৈ কাটিম চ' ভাল লাগিলে আপোনালোকে ট্ৰাই কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে তো বন্ধুসকল এয়াই আছিলে কেনেকুৱা লাগিলে কমেণ্টত জনাব DIY গীতা আৰু ৰেচিপি গীতাও কেনেকুৱা লাগিলে কমেণ্টত জনাব লাইক কৰি দিব আৰু ফেমিলি ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব কিবা ক'বা বাই বাই কৈ দিয়া ফ্লেংকিছ দি দিয়া ফ্লেংকিছ আকৌ লগ পাম দেই কৈ দিয়া চ' বাই ফ্ৰেণ্ডছ আকৌ লগ পাম নতুন এটা মোৰ ভিডিঅ' লৈ টিল দেন বাই